180 ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যাওঁ এটা বিশেষ জেগালৈ, বহুত ধুনীয়া জেগা এটালৈ যাম। মই আপোনালোকক দেখুৱাম। প্ৰায় 8টামান বাজিছে আৰু অকণ সোনকালে ওলাব লাগিছিলে, অকণমান দেৰি হ'ল। আৰু ময়ো এইফালে পূৰা কি পিন্ধিছোঁ আপোনালোকেতো গম পাইছে। দেওঘৰত আহি মই মেখেলা চাদৰ পিন্ধি ৰেডি হৈ গ'লোঁ আৰু এইফালে পোহৰো ৰেডি একদম ধুনীয়াকৈ। আৰু দেউতাককো দেখুৱাম, তেওঁ ওলাই আছে। আৰু আমি যাওঁ এতিয়া, তাত গৈ আমি কি কৰোঁ আৰু কিনো জেগালৈ গৈ আছোঁ সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া ব'লক যাওঁ। আমি এতিয়া ওলালোঁ, ক'ত যাম আপোনালোকক তাত গৈ ক'ম বাৰু। আৰু এইফালে একজন মোৰ মানুহজন ৰেডি নহয়, ড্ৰাইভ কৰি আছোঁ। এতিয়া ৰেডি হ'বলৈ দিগদাৰ আছে গাড়ীত। ৰেডি হৈ ড্ৰাইভ কৰি আছে। আৰু এইফালে টিকলা য'লৈ গৈ আছোঁ আমি তাৰ বিষয়ে অকণমান মই কৈ দিওঁ। দেওঘৰ একচুৱেলি এটা বহুত ডাঙৰ পিলগ্ৰিমছৰ জেগা। ওচৰে পাঁচৰে বহুতখিনি মন্দিৰো আছে। চ' অভিয়াছলি আমি আমাৰ ড্ৰেছটোত আপুনি গম পাইছে যে আমি তেনেকুৱা এটা অনুষ্ঠানলৈ গৈ আছোঁ বুলি। আমি গৈ আছোঁ এতিয়া ডুমকা, দেওঘৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰ। আৰু ডুমকাত যিভাগ আমি মন্দিৰলৈ গৈ আছোঁ সেইজন একচুৱেলি সুপ্ৰিম কোৰ্ট বুলি কোৱা যায় বোলে। ইয়াত লোকেল মানুহে যেনেকৈ কয়, যেনেকৈ ইয়াত বাবা ধাম যদি হাই কোৰ্ট, তেন্তে ডুমকা আমি য'লৈ গৈ আছোঁ সেইজনা হ'ল সুপ্ৰিম কোৰ্ট। চ' সেয়াই ভিজিট কৰোঁ সুপ্ৰিম কোৰ্টত, অকণমান নিজৰ এপ্লিকেশ্যন দি আহোঁ, চাওঁ কি হয়। ঠিক আছে, হ'ব দিয়ক, মই আপোনালোকক তাত গৈ দেখুৱামগৈ। মানুহ চাওক বুলি এখন গাড়ীখনত ওপৰে তললে মানুহ। গৈ ভাল লাগিছে? কিমান ভাল লাগিছে? কিয় ভাল লাগিছে? তোমাৰ ভোক লাগিছে নাই? অকণমান লাগিছে। আমি তাত গৈ পেলাই কাম কৰি আমি তাৰপিছত মামাম খাম দেই, হ'ব নাই? ঠিক আছে, হ'ব। আমি আমাৰ সুপ্ৰিম কোৰ্ট পাবলৈ হৈছে আৰু এইখন হৈছে তাৰ ছাইনবোৰ্ডখন। আৰু বেছি সময় নাই, তাতে ৰাস্তাৰ মাজতে এনেকৈ দেখিলোঁ মানুহবিলাক এনেকৈ গৈ আছে আৰু এওঁলোকো সেই বাবাৰ ওচৰলৈকে গৈ আছে য'লৈ আমি গৈ আছোঁ। এইটো কিবা এটা ট্ৰেডিশ্যন হয়, মই বৰ ভালকৈ নাজানো। আৰু আমি আহি পাই গ'লোহি বাবা বাসুকীনাথ ধাম, এটা মান্যতা থকা মন্দিৰ, শিৱ আৰু পাৰ্বতীৰ মন্দিৰ। এই মন্দিৰ হৈছে, এটা বিশ্বাস আছে যে এই মন্দিৰত বাবা ভোলেনাথৰ কোৰ্ট বুলি কোৱা হয় মানে। আৰু এই মন্দিৰক সুপ্ৰিম কোৰ্ট বুলি কোৱা হয়, যিহেতুকে অলৰেডি আপোনাক মোৰ মানুহজনে অলৰেডি গোটেইখিনি কথা কৈছে। আমি লাষ্ট টাইম যেতিয়া দেওঘৰ আহিছিলোঁ, আমি তেতিয়া আপোনালোকক দেখুৱাইছিলোঁ বাবা ধাম, বাবা বৈদ্যনাথ ধাম গৈছিলোঁ, মনত আছে চাগে আপোনালোকৰ। আৰু সেই মন্দিৰটোক হাই কোৰ্ট বুলি কোৱা হয়। আৰু সেই মন্দিৰ দৰ্শন কৰিলে, যদি আমি এই বাসুকীনাথ ধাম দৰ্শন নকৰোঁ তেতিয়াহ'লে আমাৰ দৰ্শন আধৰুৱা হৈ ৰয় বুলি এটা মান্যতাও আছে। আৰু এতিয়া আমাক এয়া পুৰোহিত লৈ ল'লোঁ আমি, তেখেতে আমাক ধুনীয়াকৈ ফুট লগাই দিছে, আমাক গোটেইকেইটাকে ধুনীয়াকৈ লগাই দিলে। আৰু তেওঁ বৰ ধুনীয়াকৈ পূজাখিনি কৰি দিলে। একচুৱেলি আমাৰ বৰ ভাল লাগিলে, এনেকুৱা লাগিলে যেন আমাৰ সাৰ্থক হ'ল তালৈ যোৱা। আৰু কেইটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ বুলি ভাবিছোঁ। বাবা বাসুকীনাথ মন্দিৰ দেওঘৰৰ পৰা অলম'ষ্ট 50 কিলোমিটাৰ দূৰত, আৰু এইটো পৰে ডুমকা ডিষ্ট্ৰিক্টত। আৰু এই মন্দিৰ প্ৰায় 150 বছৰৰ পুৰণি মন্দিৰ। 1596ত এই মন্দিৰটো বনোৱা হৈছে বুলি কোৱা আছে। আৰু এই মন্দিৰৰ এটা মান্যতা যে ইয়াত যদি আপুনি শুদ্ধ মনেৰে যিয়েই বিচাৰে সকলো আশা ইয়াত পূৰণ হয় বুলি কয়। আৰু সেয়েহে আমিও আহিলোঁ। এতিয়া আমি গৈ আছোঁ ভিতৰলৈ, আৰু ভিতৰৰ পৰিৱেশটো কেনেকুৱা মই আপোনালোকক দেখুৱাম, চাব হা। এয়া দেখিছে নহয় কিমান ভিৰ, বহুত লাখ ইয়াত অগণন মানুহ আছে, তেওঁলোকে আহিছে। আৰু এয়া চাওক, আমি এনেকৈ লিংগত ধৰি পূজা কৰিছোঁ। বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ যে আমি ইমান ধুনীয়াকৈ পূজাভাগ কৰিবলৈ পালোঁ। একোৱেই প্ৰব্লেম নহ'লে। এই দেখিছেই, আপোনালোকক মই ভিডিঅ'টো যেনেকৈ পাৰোঁ দেখাইছোঁ। দাদা এজনে কৰি দিছিলে, তাতে থকা তেওঁৰ দাদা এজনে কৰি দিছে। থেংক ইউ তেওঁকো, যে আমাক ইমানখিনি সুবিধা দিয়াৰ কাৰণে। তেওঁলোক দুজন নথকা হ'লে হয়তো আমি ইমান ধুনীয়াকৈ দৰ্শন কৰিবলৈও নাপালোঁহেঁতেন, আৰু আপোনালোকক এইখিনি বস্তু দেখাবও নোৱাৰিলোঁহেঁতেন। বহুত বেছি ব্লেছ ফিল কৰিছোঁ একচুৱেলি সেই মন্দিৰত পূজাভাগ আগবঢ়াই। আমি দুইটা পৰিয়ালৰ প্ৰতিজন সদস্যৰ হৈ পূজা আগবঢ়ালোঁ। বহুত বেছি ভাল লাগিলে, আৰু সেয়েহে আপোনালোকৰ লগত এইখিনি বস্তু শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেৱা কৰিব, বহুত মান্যতা থকা এভাগ মন্দিৰ, আৰু দূৰৰ পৰাই সেৱা কৰক। যেতিয়া আপোনালোকৰ সৌভাগ্য হ'ব, আপোনালোক নিশ্চয় ইয়ালৈ আহিব। পাৰিলে যেতিয়া পাৰে আহি ইয়াত যেনেকৈ যি মনৰ ইচ্ছা আছে সকলোবিলাক ইয়াত ভগৱানৰ আগত ক'ব। এয়া হৈছে এই লিংগজনা শিৱ বাবা।
আপোনালোকে সেৱা কৰিব আমি এতিয়া যাওঁ বাহিৰলৈ আমাৰ পূজা বহুত ধুনীয়াকৈ হৈ গ'ল এতিয়া বাহিৰত আমাক পুৰোহিতজনে হাৱন টাইপতে হ'ব এনেকৈ কফুৰ দি আমাক এটা বহুত কিছুমান নিয়ম কৰায় ভুল হ'লে ক্ষমা কৰিব আমি তেনেকৈ কিছুমান কৰিলোঁ যিখিনি মই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ भुजचार चतुर्भुज दश भुजयति शोभे शिव दश भुजयति शोभे तेन रूप निरतका शिव जगजनमो ओम हर 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 महादेव चमाला वनमा ধুনীয়াকৈ আমাৰ সকলো পূজা হৈ গ'ল ভাবিলোঁ আপোনালোকক এই কিছুমান সৰু সৰু বস্তু দেখাওঁ এই পেইণ্টিংবিলাক দেখিছেনে সকলোতে এটা এটা কাহিনী সোমাই আছে আপোনালোকেতো নিশ্চয় গম পাইছে আৰু এইফালে হৈছে শিৱ ভগৱান ভোলেনাথৰ এখন ধুনীয়া পেইণ্টিঙো বনাই থৈছে আমাৰ পূজা হৈ গ'ল এতিয়া আমি যাওঁ বাহিৰৰ পৰিৱেশটো এনেকুৱা ধৰণৰ ইয়াত আপুনি বজাৰৰ মাজে মাজে এনেকৈ আহি থাকিব লাগে অলপ সময় আহিব লাগে অলপ সময় অহাৰ পাছতহে অকণমান দূৰ খোজকাঢ়ি অহাৰ পিছতহে আমি বাবাৰ মন্দিৰ দৰ্শন কৰিবলৈ পাওঁ সকলোখিনি হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ ৰাস্তাত যাওঁতে আপোনালোকক এটা বস্তু মই দেখুৱাওঁ যিটো আমাৰ চকুত পৰিলে এইবিলাক দেখিছেনে এইবিলাক হৈছে পেৰাৰ দোকান ইমানেই পেৰাৰ দোকান আছে ইমানেই পেৰাৰ দোকান কিন্তু পেৰাৰ এটাও আমি ভালকৈ তাত নেদেখিলোঁ মানে চব বক্স অলৰেডি খালী এইটো দেখিছেনে এই বিল্ডিংটো গোটেইটো পেৰাৰ বিল্ডিং মানে কি হয় আমিও ভালকৈ বুজি নাপালোঁ কিন্তু গোটেই ৰাস্তাত আপুনি চব ফালে চাওকচোন চব ফালে এইটো চাইডে ৰাস্তাৰ সেইটো চাইডে এইবিলাক ৰঙা বৰ্ডবিলাক যে দেখিছে সকলোবিলাক পেৰাৰ দোকান নাজানো আৰু কি হয় তথাপিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আমি ভাবিলোঁ এতিয়া অকণ খাই লওঁ যিহেতুকে ৰাতিপুৱাৰ পৰা ভোকত আছিলোঁ খাবলৈ লওঁতেই পোহৰে অ'টো চলালে অকণমান ৰেকৰ্ড কৰি থ'লোঁ ৰাস্তাত আহোঁতে আমি এনেকুৱা ফুল দেখিছিলোঁ ৰঙা ৰঙা ফুল ইমানেই ধুনীয়া লাগিছে সেইকাৰণে ভাবিলোঁ অকণমান ৰৈ চাওঁচোন কি আছে কি নাই ফুল নাজানো আৰু মুঠতে ৰাস্তাত দেখিলোঁ ছাইডত সোমাই আহিছোঁ আৰু কি হয় আৰু ভগৱান জানে গৈ চাওঁ ওচৰৰ পৰা আমি গোটেই ৰাস্তাটোত এই ফুলটো দেখিলোঁ প্ৰত্যেকজোপা গছতে এনেকৈ ৰঙা ৰঙা ফুলি আছে ইমান ভাল লাগিছে দূৰৰ পৰা দেখি সেইকাৰণে আমি এটা জেগাত গাড়ীখন ৰখাই অকণমান ভিতৰলৈকে সোমাই আহিলোঁ চিনি নাপাওঁ একো কিন্তু দেখি ভাল লাগিলে কাৰণেহে আহিলোঁ আৰু ভাবিলোঁ আপোনালোকক দেখাওঁ ইমান বেছি ধুনীয়া এইটো ফুলটো ন ভাল লাগিছে ফুলো চালোঁ আৰু লগতে কেইটামান ৰিলছো বনাই ল'লোঁ যিহেতুকে ইমান ধুনীয়া এটা পৰিৱেশ ৰিলছ নবনাই নোৱাৰি সেইকাৰণে সুবিধা অকণমান উঠালোঁ পৰিৱেশটো চাই আৰু এতিয়া আকৌ আমি যাওঁ বহুত দেৰি হৈ গ'ল আৰু বহুত বেছি গৰমো পৰিছে নোৱাৰিছোঁগৈ আৰু কাৰণ ভৰ দুপৰীয়া হয় প্ৰায় 1টামান বাজিলে এতিয়া আমি ঘৰলৈ বুলি ওলাইছোঁ এই যে ভিডিঅ'টো দেখিছে এই ভিডিঅ'কেইটা মোক পঠাইছে আমাৰ পুৰোহিতজনে যিজনে আমাৰ পূজাখিনি কৰি দিছিলে তেওঁ পঠাইছে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ এইখিনি বহুত ৰাতিৰ যিখিনি পূজা কৰে সেই পূজাখিনিৰ ভিডিঅ' হয় এইটো আমাৰ সকলোৰে হৈ ইয়াত তেওঁ পূজা কৰিছিলে আৰু সেই ভিডিঅ'টো তেওঁ আমালৈ পঠাইছিলে বহুত বেছি ভাল লাগিলে ভিডিঅ'টো দেখি একচুৱেলি ইয়াত শিৱ বাবাক ধুনীয়াকৈ তেওঁলোকে মানে চাফ চিকুণ কৰে তেওঁক ধুনীয়াকৈ কি কয় এইটো মই প্ৰপাৰ ৱৰ্ডটো মই ক'ব নোৱাৰিম তেওঁক স্নান কৰায় তেওঁক হালধি কুমকুম মানে যিবিলাক ৰংগলীৰ কালাৰ সেই সকলোবিলাক দি তেওঁক পবিত্ৰ কৰে বহুত বেছি এটা ধুনীয়া ভিডিঅ' সেইকাৰণে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাব ভিডিঅ'টো বহুত বেছি এটা মান্যতা থকা যিহেতুকে মন্দিৰ আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে আপোনালোকক যিমানখিনি পাৰোঁ যেনেকৈ পাৰোঁ আপোনালোকৰ লগত সকলোখিনি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ কোনোবাই যদি এই মন্দিৰৰ বিষয়ে আৰু কিবা জানে তেতিয়াহ'লে ডেফিনেটলি এইখিনি বস্তু ইয়াত শ্বেয়াৰ কৰিব পাৰে ময়ো যিমানখিনি জানো সেইখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এনেকৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব তেতিয়াহে আপোনালোকে গম পাব আজি ইমানেই আছিলে মোৰ ভিডিঅ' আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ সকলোৰে সৈতে ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু মোৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকে ভাল পায় দেন এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ ভাল ভিডিঅ' দিম আজিলৈ আহিছোঁ ধন্যবাদ